তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু ভালে আছে। আজি হ'ল জানুৱাৰী 1 তাৰিখ আৰু 1 তাৰিখ উপলক্ষে আজি আমি সকলোৱে পিকনিকলৈ যাম। আমাৰ গাঁৱত দাদা আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত পিকনিকলৈ যাম। বান্ধৱী নাই, কিন্তু বন্ধু আছে, কিন্তু মোৰ বান্ধৱীটো ওলাই গ'ল আৰু বগামাটিলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, অলপ জমনীয় হ'ব ভিডিঅ'টো। আৰু এইবাৰ আমি মানে চিট থকা গাড়ীত নাযাওঁ, আমি মালটানত যাম। অলপ আল্টিমেট হ'ব, ভিডিঅ'টো চাই থাকক। কেনে হয় কি হয় চাই থাকক দিয়ক। আৰু যদি ভিডিঅ'টো অলপো যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটোত আহিছে, যদি ভিডিঅ'টো চাইছে অলপো যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব আৰু বাকী যিয়ে নহওক দিয়ক। তে ভিডিঅ'টো মই কণ্টিনিউ কৰোঁ, মানে মই কাপোৰটো চেঞ্জ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। হৈ গয়া ৰেডি হৈ গ'লোঁ গাইছ, ওলালোঁ। এতিয়া যাওঁ আৰু লাহে গাড়ী আহিছে, গাড়ী আগলৈকে অপেক্ষা কৰোঁ। গাড়ী আহিলে উঠোঁ আৰু যাওঁ। A few moments later. ধৰক গাইছ, এতিয়ালৈকে গাড়ী চাড়ী আহিব না, আমি ৰখিছোঁ। ৰখি এনেকুৱা বল লাগছি, মানে কি ক'ম আৰু। বাকী মানুহৰ মাজত ভিডিঅ' চিডিঅ' বনা নাই, লাজ লাগে অলপমান, সেইকাৰণে বাহিৰত আহিলোঁ আৰু আহি বনালোঁ। এতিয়া আমাৰ মক্কেল কেইটামান আছে, এটা মক্কেল যাব চাই থাকক আৰু ভিডিঅ'টো পুৰা কণ্টিনিউ কৰে। গাড়ীখন আহক মই অপেক্ষা, মানে এনেকৈ ৰখিছে গাড়ী কেলা, মানে মাথাত একদম গৰম উঠি গৈছে। আহিব গাড়ী, অলপ টাইম ধৈৰ্য ধৰক, আহিছে। এবাৰ আহিলিহে ডাইৰেক্ট গাড়ীৰ পৰাই মই ব্লগটো মানে ষ্টাৰ্ট কৰি দিম। তো গাইজ ফাইনেলি গাড়ীত উঠলোঁ আৰু উঠি যাব ধৰিলোঁ, মানে মই কোৱা নহ'ল তেতিয়া এতিয়া আহি পালোঁ আমি। আমাৰ এতিয়া মানে গাড়ীত তেল নাই, তেল ভৰাব আছে তেল ডিপুত। চুলি চাব আছে, চাওক মই ভিডিঅ' কৰিছোঁ, তেল চাই আছে। বহুত ডাঙৰ মানুহ আম্বানীৰ লগত। এতিয়া তাৰমানে মই তেতিয়া কথা ক'ব আনাৰ কাৰণে মোৰ ফাৰ্ষ্ট নাই ভিডিঅ', মানে সেই মাইক চাইক একো নাই আৰু এনেই বনাইছোঁ জাষ্ট। বাকী চাই যায় ঘৰতো ভাল হৈছে। আমি গাড়ীত তেল চেল ভৰাই লওঁ, তাৰপিছত ডাইৰেক্টলি আৰু ভিডিঅ' দেখি আছোঁ, চাওক আৰু। তো গাইছ, এনেকৈ আহি আমি পাই গৈছিলোঁ নাগৰিজুলি চাহ বাগান। মানে চাহ বাগানৰ মাজে মাজে এনেকৈ গ'লোঁ আৰু কি ধুনীয়া পৰিৱেশ। বাকী এনেই ভিডিঅ'টো চাই থাককচোন, কি মজা পৰিৱেশ চাহ বাগানৰ, কি সেউজীয়া ধুনীয়া পৰিৱেশ। আমাৰ দেৰি হ'ল, নহ'লে আমি ইয়াত ৰখি ফটো চটো উঠিলোঁ হয় আৰু দেৰি হ'ল মানে। তথাপিও আমি গাড়ীত উঠি মানে আমাৰ গাড়ীত চিট নাই নে, ওপৰৰ পৰা আমি ধুনীয়াকৈ চাই গ'লোঁ। কি ধুনীয়া ভিউ হয় গাইছ, চাওকচোন দে। আৰু এনেকৈ যাই আছোঁ আৰু মানে ভইচ দিয়া নাই ভিডিঅ'ত, বহুত চাউণ্ড আহিছে, আমাৰ চাউণ্ড চিট হৈ গ'ল। ফাইনেলি পাই গ'লো বগামাটি। ভাঙি যাব পাল পাই গ'লো। এই চাগে দলটো আমাৰ বগামাটি য'ত কম আছে, য'ত এনেকৈ নহ'ব বগামাটি। এই চাওক গেট, ৱেলকাম বগামাটি। এই চেলফি দেখিছোঁ বগামাটিৰ গেট, এয়া বগামাটিৰ গেট। আৰু আমি ইয়াৰ পৰা পাহি হৈ ফাইনেলি পাই গ'লোঁ। এনেকুৱা যাই পাইছোঁ গাইছ, মানে ভিডিঅ' চিডিঅ' কৰা নহ'ল। A few moments later. বগামাটি প্লেচ পাই গ'লোঁ আমি। মোৰ মাইক নাই কাৰণে বহুত প্ৰব্লেম হৈছে গাইছ, তথাপি মই চাই থাকক ভিডিঅ'টো। মই তাৰমানে আহিবলৈ মাত্ৰ চাওক, মাইকটো নবৰ অসুবিধা হৈছে গাইছ, চাওক। যদি ভিডিঅ'ত ভিউজ চিউজ হয় তেতিয়াহ'লে মাইক চাইক কিনিম আৰু। চাওক আহি পালোঁ। এতিয়া আমাৰ জাগাটো ঠিক হয় না, জাগা ঠিক কৰিলোঁ, পিকনিক খাই আছোঁ, চাই থাকক। তো গাইছ, জাগা তাগা ঠিক কৰি আমি বুদ্ধদেৱৰ মন্দিৰ চাবলৈ আহিলোঁ। বা কি চেৰি হে গাইছ, বহুত লাম্বা, ভাগৰ লাগিল ইয়াত ৰখলোঁ আৰু চাওকচোন ভিডিঅ'টো। গাইছ আহি ভাগাত ধৰছি, মানে বুদ্ধদেৱৰ মন্দিৰ চাব যাই আছোঁ। জাগাতে আহি কাৰণে বহুত ভাগাৰ লাগিল। চেৰি মস্ত চেৰি কলজা ওলাব, তথাপিও আমি চাবৰ কাৰণে যাই আছোঁ আৰু চাই থাকক। মই পিছত নাজাৰতে দেখি দিছোঁ। পিকনিক প্লেচৰ ভিউৱে পিকনিক প্লেচৰ আৰু
গাইজ ফুৰি চুৰি আহি আমাৰ ভাত খোৱাৰ টাইম হৈ গ'ল আৰু মানে ফুৰিলোঁ আৰু অলপ ফুৰি আমাৰ লেট হ'ল তথাপিও আমি ফুৰি চুৰি আহি ভাতকেইটা খাবলৈ টাইম হৈ গ'ল ভাতকেইটা খুৱাই আমাৰ লগৰকেইটাক চক গোটেইকেইটা ভাত খাব বহিছে চকচোক গাইজ ভাত চাত খাই ল'লোঁ লৈ এতিয়া মানে যাবৰ হ'ব আৰু বস্তু চস্তু ভৰাই আছে এতিয়া আমি যাম হ'লে বাকী দেখুৱা নহ'ল খোৱা লোৱা আহিলে আৰু মানে মাইক চাইক নাই ফাৰ্ষ্ট বনাইছোঁ তথাপিও অলপ চলপ আৰু চাওক পিছফালে যাম আৰু বস্তু চস্তু ভৰাই আছে ভিডিঅ'টো চাই গাড়ী পাই দেখি আছোঁ A few moments later. গাইজ গাড়ী চাড়ী বান্ধা একদম ক্লিয়াৰ এতিয়া আমি যাবলৈ ওলাইছোঁ কেৱল গাড়ী সেয়া পাৰ্টনাৰ সেয়া মই এতিয়া আমি যাম ইয়াৰ পৰা চাই দিয়ক মাজে মাজে ক্লিপ দেখি দেখিম বস্তু গাড়ী চাড়ী বান্ধা ক্লিয়াৰ হৈছে আগত এখন আছে চাইডত ডিজেল গাড়ীখন আমাৰ আৰু এতিয়া আমি উঠছোঁ বলক ফাইনেলি বগামাটি চাই ল'লোঁ মাটি বগা নহয় এনে নামত বগামাটি দিয়ক চাই পেলোঁ মই এবাৰ ভাল দিছি চাই পাব পৰা নাই বেয়া তো গাইজ ভিডিঅ'টোৰ এণ্ডিং কালি কৰিব নোৱাৰিলোঁ আন্তিয়াৰ পিছত ডেন্স কৰিলোঁ ৰাতি হ'ল ৰাতি আৰু মানে কেমেৰা চেমেৰা ইমান ভালো নহয় তথাপিও আৰু ভিডিঅ' চিডিঅ' সেই নকৰিলোঁ আৰু কৰিলেও কথা নাই যদি যি ব্লগটো চাই কেনে ভাল পালে আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু ফাৰ্ষ্ট ভিডিঅ' বনাইছে ইমান এটা ভালো হোৱা নাই তথাপিও আৰু চাব আৰু যদি অলপ হ'লেও ভাল লাগে আৰু তথাপিও লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি দিব আৰু মানে কালি এণ্ডিং নকৰিলোঁ ভিডিঅ'টো আজি এণ্ডিং কৰিলোঁ মাত চাত ভাঙি আছে তথাপিও এডিট কৰোঁতে ভইচটো অলপ সেই হৈছে দিয়ক ধন্যবাদ